তো এফালে মই কেৰাহীখনৰ পৰা ভাতখিনি উলিয়াই কলপাতত এনেদৰে নমস্কাৰ বন্ধু বান্ধৱীসকল, কাকলিদৃষ্টি ব্লগৰ অন্য এটি ভিডিঅ'লৈ মই কাকলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি হৈছে দেওবাৰ আৰু ৰাতিপুৱা হোৱাৰ পৰা 5টা বজাতে উঠিলোঁ। উঠি পানী ধৰিলোঁ, যিহেতু মই আগৰ এটা ভিডিঅ'ত কৈছোঁৱেই আমাৰ ইয়াত টিউবৱেলৰ পানী নোলায়, গতিকে আমি সকলোৱে টেপৰ পানীয়ে ইয়াত ব্যৱহাৰ কৰা হয় আৰু ৰাতিপুৱা আমাৰ 5:30 বজাত ছাপ্লাই পানী আহে আৰু সেইবাবে সোনকালে উঠিবলগীয়া হয়। ৰাতিপুৱা ছাপ্লাই পানীখিনি ধৰি নল'লে দিনটোলৈ অসুবিধা হৈছে, সেইকাৰণে সোনকালে উঠি ছাপ্লাই পানীখিনি ধৰি ল'লোঁ। ধৰি মেলি এতিয়া ভাত পানীও বনালোঁ, যিহেতু মানুহজনো বেপাৰ কৰে আৰু বেপাৰৰ কাৰণে আজি দেওবাৰ, যিহেতু সাপ্তাহিক বজাৰ আছে, বজাৰলৈ যায়। তেওঁকো ৰাতিপুৱাই ভাত খাই যাব নোৱাৰে কাৰণে টিফিনত ভাত বনাই মেলি এনেদৰে ভৰাই দি যাওঁ। আৰু ল'ৰাটো এতিয়া 9টা বাজিলে, ল'ৰাটো গৈছে, তাৰো আৰ্টৰ স্কুল থাকে, দেওবাৰে সি আৰ্ট শিকিবলৈ যায়, গতিকে সিও আৰ্টৰ স্কুললৈ ওলাই গ'ল আৰু এতিয়া ঘৰত দৃষ্টি আৰু মই আছোঁ। তো এতিয়া মই ঘৰৰ কাম বনবিলাক কৰি লওঁ। কাপোৰ এখিনি চাৰ্ফত তিয়াই ৰাখিছোঁ, সেইখিনিও ধুবলৈ আছে, সেইখিনি ধুওঁগৈ। ধুই মেলি আপোনালোকক আজি এটা বস্তু বনাই দেখুৱাম বুলি ভাবিছোঁ, যিটো মানুহজনে বহুত দিনৰ পৰাই কৈ আছে যে সাজ অকণমান বনাবা। তো আজি বজাৰলৈ যাওঁতেও কৈ থৈ গৈছে যে আজি সাজ অকণমান বনাই থবাচোন, বহুত দিনৰ পৰা খাম বুলি কৈ আছোঁ, তুমি বনোৱা নাই। তো সেইকাৰণে ভাবিলোঁ আজি অকণমান বনাওঁ আৰু বনাই থাকোঁতেই ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মইনো আজি সাজ কেনেদৰে বনাম, সাজ বহুত নামেৰে ইয়াক জনা যায়, কিছুমানে লোকলাও বুলিও কয়, কিছুমানে তোমাৰ সাজ বুলি কয় আৰু কিছুমানে পানীলাও বুলিও কয়, যোনে য'ত যিটো ভাষা চলে সেইটোতে কয়। আজি ময়ো অলপ বনাম বুলি ভাবিছিলোঁ, তেওঁ অকলৰ পৰা সাজৰ দৰৱ আনি দি থৈ গৈছে মোক, ক'ৰ পৰা আনিছে নাজানো বাৰু, তেওঁ বনাবলৈ কৈ থৈ গৈছে। গতিকে মই বনাওঁতে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। তো এতিয়া মই দৃষ্টিৰ কাপোৰ অলপ তিওৱা আছে, ধুই মেলি লওঁ, তাৰপিছতে আপোনালোকক লগ পাই আছোঁ। কাপোৰ ধুবলৈ যাওঁতেই দেখিলোঁ দৃষ্টিয়ে গোটেই চোফাৰৰ কুচনবোৰ খচি শেষ কৰি থৈছে, ইফালে পুতলাখিনি থৈ দিছে। গতিকে ভাবিলোঁ এইখিনিও একেবাৰে চাফা কৰি লওঁ, তাৰপিছতে কাপোৰখিনি ধুওঁগৈ। তো সেইকাৰণে মই এইফালে একদম চোফাৰ টোফাৰবোৰ সকলোখিনি পাৰি লৈছোঁ। তাইৰ বস্তুবোৰ য'ত ত'ত পেলাই থৈ দিছে, পুতলাবোৰ, সেইবোৰ চব চিজিল কৰি লৈছোঁ। আৰু এতিয়া মই কাপোৰ ধুবলৈ যাওঁ, তাৰপিছতে আপোনালোকক আকৌ লগ পাই আছোঁ আহি। যিহেতু সৰু ল'ৰা থকা ঘৰ, অনবৰতে লেতেৰা কৰিয়ে থাকে, সেইকাৰণে কাপোৰখিনি ধোৱা। A few moments later. সাজ বনাবলৈ চৌকাটোত ধুনীয়াকৈ জুইকুৰা জ্বলাই লৈছোঁ ফালে। আৰু এতিয়া মস্ত ডাঙৰ কেৰাহী এখন পাতি দিছোঁ মই জুইকুৰাত। ঠাইডোখৰা ধুনীয়াকৈ মচি লৈছোঁ বাৰু। মোৰ বাহিৰত বনাবলৈ সুবিধা নাই, গতিকে মই ভিতৰতে এনেদৰে বনাবলগীয়া হৈছে। এতিয়া কেৰাহীখন গৰম হৈ গ'ল, মই ইয়াত পানী দি দিম। এটা জাৰৰ সহায়েৰে মই 3 জাৰমান পানী দিম। দেখিছে, মই প্ৰায় 4 জাৰ পানী দি দিছোঁ আৰু এতিয়া পানীখিনি গৰম হ'বলৈ দিম। ইফালে পানীখিনি গৰম হয় মানে মই ইয়াত 3 কেজি চাউল লৈছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুযায়ী চাউল ল'ব পাৰে, আপোনালোকে যিমানখিনি জোখৰ সাজ বনাব বিচাৰে সিমানখিনি জোখৰ চাউল লৈ ল'ব। মই 3 কেজিৰে বনাম, বেছি বনালে মোৰ থ'বলৈ অসুবিধা হ'ব, গতিকে মই 3 কেজি জোখৰ চাউল লৈ লৈছোঁ। এইফালে পানীখিনি উতলে মানে এফালে দৃষ্টিকো মই গা পা ধুৱাই একেবাৰে লৈ আহিছোঁ আৰু চাউলখিনিও ধুই লৈছোঁ। ধুই মেলি চব ৰেডি। এতিয়া এইফালে পানীও গৰম হৈ গৈছে, দেখিছে ধোঁৱা ওলাইছে। আৰু এতিয়া ইয়াত মই চাউলখিনি দি দিম। এতিয়া এইখিনি ধুই লোৱা চাউলখিনি মই এতিয়া উতলি থকা পানীখিনিত লাহে লাহে দি দিম। প্ৰথমে 3 কাজলি দি লৈছোঁ, তাৰ পৰা এতিয়া মই এইখিনি গোটেইখিনি ঢালি দিছোঁ। আৰু এফালে এডাল তাৰু মাৰি এনেদৰে বাঁহৰ লাঠি হেতাৰে লৰাবলৈ অসুবিধা হয় ভাতখিনি, সাজৰ ভাতখিনি, যিখিনি অলপ টান হ'ব লাগিব, নহ'লে ভাতখিনি পিছত চেপিবলৈ খুব অসুবিধা হয়। গতিকে
গতিকে এনেদৰে এডাল বাঁহৰ মই বনাই লৈছোঁ লৰাবৰ কাৰণে এডালে লৰাবলৈ খুব সুবিধা হয় এতিয়া এইখিনি উতলিলে হৈ যাব আৰু তেতিয়ালৈকে আমি বেলেগ এটা কাম কৰি লওঁ তো এইফালে ভাতখিনি সাজৰ ভাতখিনি হয় মানে ভাবিলোঁ আমিও ল'ৰাটো আঁতৰ পৰা আহি পাবহি এতিয়া তো তাৰ কাৰণে ভাবিলোঁ অলপ ভাত খাবৰ কাৰণে যিহেতু অকল দালিহে বনাই থোৱা আছে সেইকাৰণে ভাবিলোঁ অলপ শুকান মাছৰ চাটনি বনাওঁ তো সেইকাৰণে এতিয়া এইফালে বিলাহী 3টা মাছ তো চাটনি অকণমান হ'লে ভাতকেইটা খাবলৈ ভাল লাগে তো আজি অকল দাইলহে আছে সেইকাৰণে ভাবিলোঁ অলপ চাটনি বনাওঁ তো তাৰ কাৰণে মই দুডালমান মান ধনিয়া দুটামান জলকীয়া আৰু দুডোখৰ আদা এফালে নহৰু বাকলি গুচাই লৈছোঁ অলপ পিঁয়াজ আৰু বিলাহী এই গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ ইফালে মই এখন টাৱাত মই শুকান মাছ কেইজনী অলপমান গৰম হ'বলৈ দিছোঁ এইখিনি কিনা শুকান মাছ নহয় ঘৰতে মই নিজে শুকুৱাইছিলোঁ তো ইয়াত অকণমান গৰম হ'বলৈ দিছোঁ মই খুন্দুনাত নুখুন্দো অলপ কমকৈ আছে গতিকে এটা গিলাচতে লৈ লৈছোঁ খুন্দিবলৈ এইফালে মই ইয়াত নহৰুখিনি আৰু ৰচুনখিনি আগে খুন্দি ল'ম লগত জলকীয়াকেইটাও দি দিছোঁ এইখিনি খুন্দি যাওঁতে অলপ সময় লাগে গতিকে এইখিনি মই খুন্দি লওঁ তো এতিয়া মই ইয়াত আদা নহৰু আৰু জলকীয়াখিনি খুন্দি লৈছোঁ এতিয়া মই ইয়াতে শুকান মাছখিনি গৰম কৰি লোৱা গোটেই শুকান মাছখিনি ইয়াত দি দিম আৰু লগতে মান ধনিয়া কেইখিলাও দি দিম অলপ চেণ্টটো ভাল আহিব আপোনালোকে শুকান মাছৰ চাটনি কেনেদৰে খায় এতিয়া মই ইয়াত বিলাহীকেইটাও দি দিম আৰু পিঁয়াজখিনি লাষ্টত সানিবৰ সময়ত ব্যৱহাৰ কৰিম তো এতিয়া মই এইখিনি আকৌ এবাৰ খুন্দি লওঁ শুকান মাছৰ চাটনি ৰেডি এতিয়া ইয়াত অলপমান মিঠাতেল আৰু অলপ নিমখ লৈ লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিলাই লওঁ যেটো লৰাটোৱে আৰু মইহে খাম দৃষ্টিয়ে নোৱাৰে জ্বলা দিয়া আছে আৰু এতিয়া আমাৰ ভাত খাবলৈ এইখিনি শুকান মাছৰ আপোনালোকে যদি নাখায় এনেদৰে এবাৰ বনাই খাই চাবচোন আমাৰ ঘৰত কিন্তু ফেভৰেট আৰু শুকান মাছৰ চাটনি দালি বস দুপৰীয়া ভাত সাজ এনেদৰে হৈ যায় তো এইফালে আপোনালোকৰ লগত শুকান মাছৰ চাটনি বনাই থাকোঁতে এইফালে মোৰ ভাতখিনিও দেখিছে হৈয়ে গৈছে প্ৰায় এইখিনি ভাতখিনি ধুনীয়াকৈ সিজি গৈছে আৰু অলপ পানী আছে শুকাবলৈ এইখিনি শুকাই গ'লে ধুনীয়াকৈ ভাতখিনি হৈ যাব ভাতখিনি ধুনীয়াকৈ সাজৰ ভাতখিনি হৈ গৈছে দেখিছে অলপ পানী আছে এইখিনি পানী শুকোৱালৈকে ধুনীয়াকৈ ভাতখিনি সিজি যাব এতিয়া এনেদৰে মই লৰাই দিছোঁ আৰু এতিয়া ভাতখিনি সিজাৰ পিছত যিহেতু লগালগ মই সানিব নোৱাৰোঁ ঠাণ্ডা হ'বলৈ দিব লাগিব সেইকাৰণে মই এতিয়া গছৰ পৰা দুখিলা কলপাত কাটি আনোগৈ গছৰ পৰা ৰ'দত একো দেখাই নাই আৰু মোবাইলটো ধৰি ধৰি কাম কৰিবলৈ যে ইমান অসুবিধা এইখিলাকে মই কাটি দিওঁ এখিলা আৰু এখিলা দৰকাৰ হ'ব এইফালে বৰ ওখত আছে পাৰিবলৈ অকণমান অসুবিধা এই দুখিলা কলপাত মই কাটি ল'লোঁ সাজৰ ভাতখিনি ঠাণ্ডা কৰিবৰ কাৰণে এনেদৰে কলপাত পাৰি লৈছোঁ যিহেতু কলপাতৰ ওপৰত যদি মেলি দিওঁ সোনকালে ঠাণ্ডা হ'ব নহ'লেও বেলেগ মানে পানী কাপোৰ বা তিৰপাল এনেকৈ থাকিলেও পাৰি ল'ব পাৰি কিন্তু মোৰ ওচৰত বৰ্তমান নাই গতিকে মই এনেদৰে কলপাততে মেলিম আৰু এতিয়া সাজখিনি সানিবৰ কাৰণে মেইন বস্তুটোৱে হৈছে সাজৰ দৰৱ হয়নে দৰৱ নহ'লেতো সাজখিনি নবনে গতিকে এইকেইটা মই যিহেতু 3 কেজি চাউল লৈছিলোঁ আৰু 3 কেজি চাউলৰ জোখাত মই এইকেইটা দৰৱ লৈ লৈছোঁ আৰু এইখিনি মই এনেদৰে হাতেৰে মোহাৰি গোটেইখিনি একেবাৰে অকমানো গুটি নথকাকৈ মিহি কৰি পেলাম আৰু তেতিয়াহে মই ভাতখিনি ঠাণ্ডা হ'লে তাত সানিব পাৰিম তো দেখিছে এনেদৰে ধুনীয়াকৈ মই গোটেইখিনি মিহি কৰি পেলাম তো এইফালে মই কেৰাহীখনৰ পৰা ভাতখিনি উলিয়াই কলপাতত এনেদৰে আৰু এতিয়া এইখিনি ঠাণ্ডা হ'ব আৰু এইফালে মই এইখিনি দৰৱবোৰ ৰেডি কৰি ৰাখিছোঁ ইয়াত সানিবৰ কাৰণে তো এইখিনি ঠাণ্ডা হয় মানে এতিয়া বেটাও আঁতৰ পৰা আহি পালেহি তো আমি ভাত খাই লওঁ তাৰপিছত এইখিনি সানিম তেতিয়ালৈকে ঠাণ্ডা হৈ যাব তো আজিৰ ভাত
সাজত এফালে দালি, এফালে মৌ ভাজি, এফালে কেৰেলা আলু আৰু এফালে শুকান মাছৰ চাটনি। আমি ভাতটো খাই লওঁ, আপোনালোকে অলপ দেৰি পিছত আকৌ লগ পাই আছোঁ সাজ সানোতে। এতিয়া ভাত পানী খাই মেলি সাজৰ ভাতখিনিও এতিয়ালৈকে ঠাণ্ডা হৈ গ'ল। তো এতিয়া আমি সানিবলৈ আহিছোঁ আৰু পাকঘৰলৈ। তো মই ভাত পানী খাই এফালে ফ্ৰিজটো সম্পূৰ্ণ ভিতৰখন লেতেৰা হৈ আছিলে। তো ইয়াকো একদম ধুনীয়াকৈ খালী কৰি চফা কৰি লৈছোঁ। চফা কৰি এতিয়া মই এইখিনি সানিমগৈ আৰু এতিয়া এইখিনি সানিবলৈ লৈছোঁ আৰু ইয়ালৈ নামি ভাত পানী খাই সকলোবিলাক আজৰি হৈ এতিয়া এফালে এইখিনি দেখিছে ভাতখিনি মই এনেকৈ হাতেৰে চুই দেখাই দিছোঁ। একেবাৰে ঠাণ্ডা হৈ পৰিছে। প্ৰায় 1-1.5 ঘণ্টামানৰ পিছত মই এই ভাতখিনি ওচৰলৈ আহিছোঁ আৰু এতিয়া মই এইখিনি দৰৱ সানিম, যিটো সাজৰ মেইন বস্তু দৰৱ নহ'লে এতিয়াও সাজখিনি নহয়। দৰৱৰ লগতো বহুত কথা থাকে। ইয়াত জংঘলৰ পৰা বহুতো বন ঔষধি তুলি আনি তাত দৰৱ পিঠাৰ লগত সানি দৰৱ বনোৱা হয় আৰু সেই দৰৱেই আমি এনেকৈ ভাতত সানি, যিটো আমাৰ আছামিছত অসমীয়াৰ ৰহি সাজ বুলি কোৱা হয়। তো এই সাজটো অসমীয়াসকলৰ সকলো অসমীয়াৰে খুবেই প্ৰিয় এই সাজ আৰু এই সাজ বনাইছোঁ আজি ইয়াত। তেতিয়া দৰৱখিনি সানিম আৰু সানি লৈ মই এটা মাটিৰ কলহত ভৰাই থ'ম। যিহেতু সাজ সদায় মাটিৰ কলহতে ভৰাব লাগে, যিটো কলহ আমি ধুনীয়াকৈ ধুই মেলি আকৌ ধোঁৱা চাঙত তুলি থওঁ। তো সেই কলহতে আকৌ যেতিয়া সাজ বনাওঁ তেতিয়া সেই কলহতে আমি সাজ ভৰাবলৈ ব্যৱহাৰ কৰোঁ। যিহেতু নিজৰ সুবিধা অনুযায়ী প্লাষ্টিকৰ বৈয়ামতো ভৰোৱা হয়। তো প্লাষ্টিকৰ বৈয়ামত ভৰালে বহুত দিনলৈকে সাজখিনি ভাল হৈ নাথাকে আৰু যিহেতু এতিয়া লাহে লাহে গৰম দিন আহিছে আৰু গৰম দিনত সাজবিলাক মানে প্লাষ্টিকৰ বৈয়ামত থ'লে অলপ গেছ নিচিনা ভাৱ হয়, সেইকাৰণে মাটিৰ কলহত থ'লে ভাল। আৰু এইখিনি দেখিছে এতিয়া ধুনীয়াকৈ মই ওচৰলৈ এনেকৈ চপাই আনিলোঁ। আৰু গৰমৰ দিনত এতিয়া এই সাজ খাবলৈও ভাল, পেটটো ঠাণ্ডা কৰি ৰাখে বুলি কোৱা হয়। আৰু এতিয়া আমাৰ মানুহজনেও খাই খুব ভাল পায়। সাজ খালি ভাল হ'ব লাগে আৰু তেতিয়া খাবলৈ ভাল পায়। তো সেইকাৰণে আজি মোক বজাৰলৈ যাওঁতে কৈ থৈ গৈছিলে সাজ অকণমান পাৰা যদি বনাই থ'বাচোন, খাবলৈ হ'ব। আৰু এইখিনি আজিয়ে সানি আজিয়ে খাবলৈ নহয়গৈ। তো এইখিনি প্ৰায় 10-15 দিন লাগিবই ইয়াক খাব পৰা হ'বলৈ। তো আজি মই ইয়াক সানি কলহত ভৰাই থ'ম আৰু 15 দিনৰ পিছত যেতিয়া আপোনালোকক ইয়াক উলিয়াই খাম তো তেতিয়াও নিশ্চয় দেখুৱাম। তো এতিয়া মই এইখিনি এনেদৰে ধুনীয়াকৈ ভাতখিনিৰ ওপৰত দৰৱ সানি দিছোঁ। আপোনালোকে ধৰিব পাৰিছে নাই? এইবিলাক দেখিছে ধুনীয়াকৈ মই গোটেই ভাতখিনিতে দৰৱ সানি দিছোঁ। এইফালে এইখিনি গোটেই সাজখিনি সম্পূৰ্ণৰূপে দেখিছে সনা হৈ গৈছে। এতিয়া মই এইটো এটা মাটিৰ কলহ লৈছোঁ। এইটো ধোঁৱা চাঙত তুলি থৈ দিয়াৰ কাৰণে এনেকুৱা ক'লা, বাৰু এইটো সম্পূৰ্ণ মাটিৰ কলহ হয়। এতিয়া মই ইয়াৰ ভিতৰত এনেদৰে এইখিনি ভৰাই যাম। ইয়াত গোটেইখিনি মোৰ ধৰি যাব। তো ইয়াত মই এইখিনি ভৰাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া দেখিলে এইটোত মই ধুনীয়াকৈ সাজখিনি ইয়াত ভৰাই দিলোঁ আৰু এতিয়া ইয়াত একো লৰচৰ কৰিবলৈ প্ৰয়োজন নাই। ইয়াত মই এতিয়া ধুনীয়াকৈ ওপৰত এখন কলপাতেৰে বান্ধি দিম আৰু এইখিনি এটা ৰ'দ মানে খুব এডোখৰ ঠাণ্ডা জেগাত মই ৰাখি দিম আৰু প্ৰায় 10 বা 15 দিনৰ পিছত ইয়াক মই খাবৰ কাৰণে উলিয়াম। তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম। কিন্তু এতিয়া আজিলৈ ভিডিঅ'টি ইমানেই বৰ দীঘলীয়া কৰি নাথাকোঁ। তো এতিয়া সময় প্ৰায় ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, এতিয়া বহুত দেৰিয়ে হ'লগৈ। তো আজি এনেদৰে আমি সাজ কেনেদৰে বনোৱা হয় আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে তো যিহেতু মই এতিয়া পাকঘৰৰ পৰাই ভিডিঅ' বনাই আছোঁ আৰু এইফালে এইটো দেখিছে এইটো কলহ আৰু ইয়াত এইটো মই ভৰ্তিকৈ সাজ ইয়াত বনাই মই ভৰালোঁ আৰু এইটো এতিয়ালৈকে ভৰোৱা কমপ্লিট হৈ গ'ল। এতিয়া ওপৰত মই এখন কলপাত দি পিনি বান্ধি থৈ দিম আৰু প্ৰায় 10 দিনৰ পিছত আপোনালোকক উলিয়াই দেখুৱাম। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।